Welcome back to my channel Alex Hanif Khan. বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক আপুনি আপোনাৰ চেনেল এটা সাবস্ক্ৰাইব কেনেকৈ হাইড কৰিব আমি স্টেপ বাই স্টেপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সো এতিয়া ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন অল কৰি দিব এতিয়া মই এটা ভিডিওত ক্লিক কৰি আছো এতিয়া ক্ৰম ব্ৰাউজাৰত যাই যিকোনো এটা ব্ৰাউজাৰ যাই youtube.com বুলি ক্লিক কৰিব সাৰ্চ কৰিব youtube.com সাৰ্চ কৰি কৰ্নাৰত 3 ডট আছে 3 ডটত ক্লিক কৰি ডেস্কটপ সাইট ক্লিক কৰিব ডেস্কটপ সাইট ক্লিক কৰাৰ পিছত ইয়াত কৰ্নাৰ ৰাইট সাইডত কৰ্নাৰত আপোনাৰ লোগো আহিব লোগোত ক্লিক কৰাৰ পিছত your channel বুলি লিখা থাকিব এইটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আকৌ লোগো পাৰ ক্লিক কৰি সেটিংত যাব লাগিব সেটিংত ক্লিক কৰি ইয়াত লিখা আছে channel status and future ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত YouTube Studio ক্ৰম ব্ৰাউজাৰত আহিব এই এনেকুৱা ধৰণৰ এটা পেজ ওলাব সেটিং বুলি এনেকুৱা ধৰণৰ এটা পেজ ওলাব এটা পেজ ওলোৱাৰ পিছত আপোনাৰ ফাৰ্ষ্টত আহিব বেসিক ইনফো এডভান্স সেটিং ফিউচাৰ এলিজিবিলিটি আপুনি এডভান্স সেটিংত ক্লিক কৰাৰ পিছত ইয়াত লিখা আছে subscriber count display the number of people subscribe to my channel এতিয়া আপুনি ৰাইটটো অফ কৰি দিব আৰু সেভ কৰি দিব এতিয়া আপুনি আপোনাৰ চেনেলত যাই বা মোৰ চেনেলত গৈ আছো যাই এতিয়া সাবস্ক্ৰাইব টোটালি হাইড হৈছে এতিয়া চাওক মোৰ সাবস্ক্ৰাইবটো টোটালি হাইড হৈ গৈছে তো ভিডিওটো ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন প্ৰেছ কৰিব আৰু আপোনাৰ লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব